নমস্কাৰ মোৰ চেনেলত মই প্ৰীতি আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন ৰেচিপি লৈ আনিছো। ৰেচিপিটো হৈছে খাৰৰ আঞ্জা দালিৰে বনাইছো। আশা কৰো আপোনালোকে চাই ভাল পাব। তেনেহলে ভিডিওটোৰ মাজলৈ যাও আহক। মই ইয়াতে বন্ধাকবিৰ পাত লৈছো বুঢ়া, মানে এখিনি আমি সাধাৰণতে ভাজি নাখাও, সেইখিনিকে লৈছো। যেহেতু দুজন মানুহৰ কাৰণে বনাই আছো সেই কাৰণে এখিনি পাত লৈছো, বনাওতে কম হৈ যাব। মই এখিনি ভালদৰে ধুই পাখলি লৈ লৈছো। আৰু ভিডিওটো যদি চাই ভাল পায় তেনেহলে প্লিজ লাইক কমেন্ট কৰিবলৈ নাপাহৰিব। ইয়াৰ লগত আপুনি মুগ দালিও দিব পাৰে, কিন্তু মই ইয়াতে মসুৰ দালি ব্যৱহাৰ কৰিছো। মসুৰ দালিখিনি ভালদৰে ধুই পখালি লৈছো। আৰু এতিয়া মই বন্ধাকবিখিনি কাটি লম। মই চকলিকে বন্ধাকবিখিনি কাটা নাই, দীঘলকে কাটিছো। দেখিছে মই ৰাউন্ড কৰি লৈ দীঘলে কাটিছো। তাৰ পাছত মই ইয়াতে নহৰু কেইফুটামান লৈছো, লগতে কেঁচা জলকীয়া দুটা লৈছো। কেৰাহী এখন বহাইছো, তাতে মই মিঠাতেল দিছো। তেলখিনি গৰম হোৱাৰ পাছত ইয়াতে কেইফুটামান জিৰা দিছো, লগতে মই তেজপাত এখিলা আৰু শুকান জলকীয়া এটা দি পেলাই এইখিনি ভাজি লৈছো। তাৰ পাছত ইয়াতে থেতেলি লোৱা নহৰুখিনি দি দিছো, জলকীয়াখিনি দি দিছো, কেঁচা জলকীয়া। তাৰ পাছতে ইয়াতে মই দালিখিনি দিছো। দালিখিনি মই এইখিনি অলপমান সময় ফ্ৰাই কৰি লম। তাৰ পাছত মই বন্ধাকবিখিনি দিম। আৰু ইয়াতে মই সোৱাদ অনুসৰি অলপমান নিমখ দিছো। দালিখিনি দেখিছে ধুনীয়াকৈ ভজা হৈ গৈছে। তাৰ পাছতে মই ইয়াতে বন্ধাকবিখিনি দি দিছো। বন্ধাকবি পাতখিনি দিয়াৰ পাছতে মই ইয়াতে কলৰ খাৰ ঘৰৰে হয়, কলৰ খাৰ এইখিনি 2 চামুচ পৰিমাণৰ মই এনেকৈ মাজত দি পেলাই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছো। কলৰ খাৰ নাথাকিলে আপোনালোকে ছডা খাৰো ব্যৱহাৰ কৰিব পাৰে। এইখিনি অলপমান সময় মিক্স কৰি লৈ পেলাই ঢাকনিখন লগাই দিছো। তাৰ পাছত অলপমান সিজিব দিছো। যেহেতু এইটো খাৰৰ তৰকাৰী হয়, ইয়াতে মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। এইখিনি অলপমান ভাজি লোৱাৰ পাছত আৰু অলপমান ঢাকনি মাৰি দিছো আৰু কাষতে মই অলপমান গৰম পানী বহাই দিছো। ইয়াতে মই পানী দি পেলাই উতলাম। ঢাকনিখন গুচাই এইখিনি লৰাই লৈছো। লৰাই লৈ মই পানীখিনি গৰম হোৱাৰ পাছত ইয়াতে মই পানীখিনি দি দিলো। ইয়াতে 1 গিলাচ মান পানী মই ব্যৱহাৰ কৰিছো আৰু এইটো জুইৰ ফ্লেমটো একেবাৰে মিডিয়াম ৰাখি পেলাই মই এইখিনি উতলিবলৈ দিছো। পানী দিয়াৰ পাছত নিমখৰ পৰিমাণটো কম লাগিছে মোৰ, সেই কাৰণে মই ইয়াতে আৰু অলপমান নিমখ দি লৈছো। নিমখটো সোৱাদ অনুসৰি আপোনালোকে দি ল'ব নিজে। পানীখিনি অলপমান উতলি আহি কমি আহিছে আৰু এইখিনি হৈ গৈছে ধুনীয়াকৈ, দালিখিনিও সিজি গৈছে। লাষ্টত নমোৱাৰ আগতে মই ইয়াতে আধা চামুচ পৰিমাণৰ মিঠাতেল দিছো। আৰু এইটো এতিয়া ভাতৰ লগত পৰিবেশন কৰিব পৰা ৰেডি হৈ গৈছে। দেখিছে মই বন্ধাকবিৰ খাৰৰ তৰকাৰীখন কেনেকৈ বনাইছো। ভাল লাগিলে আপোনালোকে ভিডিওটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব ফেমিলিৰ লগত, ফ্ৰেণ্ডছৰ লগত, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছো, আকৌ এটা নতুন ভিডিওৰ সৈতে লগ পাম। ধন্যবাদ।